জয়ন্ত খান ডাঙৰীয়া মানুহজন কেনেকুৱা এজন ধনী মানুহে মানুহৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব পাৰে আজি গম পাব আসলতে এজন পলিটিচিয়ানৰ ঘৰ কেনেকুৱা হয় তাকে চাবলৈ আহিছোঁ গৈ আছিলোঁ এতিয়া টাউনলৈ বিশেষ এটা কামত দেখা পালোঁ ইমান ধুনীয়া বেতৰ বস্তু বনাইছে বেতৰ আছে বাঁহৰ আছে কি ধুনীয়া ধুনীয়া বস্তুবোৰ তোমালোকে চাব পাৰিছা আৰু এতিয়া ইলেকশ্যনৰ টাইম হৈছে এইখন বেনাৰ চোৱা এইখন বেনাৰ দেখিব পাইছা জয়ন্ত খান ডাঙৰীয়া বেনাৰ কি ক'বা জয়ন্ত খান ডাঙৰীয়া বেনাৰ মানে হয়তো সন্মুখত ঘৰে ঘৰ এইটোৱে নি ঘৰ ব'লা চাহকাপ খাওঁগৈ হে একো নহয় মই আছোঁ নহয় কথাটো মানে এনেকুৱা গৈ আছিলোঁ টাউনলৈ বিশেষ এটা কামত দেখা পালোঁ জয়ন্ত খান ডাঙৰীয়াৰ ঘৰ ভাবিলোঁ এপাক সোমাই যাওঁ যিহেতু এইবাৰ ইলেকশ্যন খেলিছে কোনো প্ৰি প্লেন নাছিলে জয়ন্ত খান ডাঙৰীয়াৰ ঘৰত সোমাম বুলি এতিয়া বা ঘৰত লগ পাওঁ নে নাপাওঁ যিহেতু এতিয়া ইলেকশ্যনৰ সময়ত অলপ বিজিয়ে হৈ আছে চাগে বাৰু যি নহওক ব'লক ভিতৰলৈ সোমাই যাওঁ সোমাই আহিলোঁ কিন্তু জয়ন্ত খান ডাঙৰীয়া ঘৰত নাই এতিয়া কিমান দেৰি লাগিব কি কথা সকলো এই দাদাৰ মুখেৰে শুনো আহকচোন কিমান দেৰি লাগিব আহি পাওঁতে এতিয়া আমাৰ যোনটো প্ৰগ্ৰেম হৈ গৈছিলে পৰহিদিনাখনো সেইকাৰণে তাত চাফাই কৰিবৰ কাৰণে গৈছে আৰু আধা ঘণ্টামান লাগিব আৰু ইমান মানুহৰ ভিৰ জয়ন্ত খান ডাঙৰীয়াৰ কাৰণে আহিছেনে চব হয় তেখেতক লগ কৰিবৰ কাৰণে আহিছে ধেৰ মানুহ এতিয়া এওঁলোক কিমান মানুহ আছে ইয়াৰ মাজতে আমিও এতিয়া অকণমান ৰখিব লাগিব তাৰপিছত সকলো দেখাইছোঁ ভালকৈ যি নহওক চাহ একাপ খাই যাম বুলি সোমাইছোঁ যেতিয়া চাহ একাপ খাইহে যাম এইফালে জুবিনদাৰ ফটো লগাইছে সঁচাই ভাল লাগিছে দেখি আৰু এটা কথা নটিচ কৰিছোঁ মানুহৰ ভিৰ কিন্তু বহুতে হৈছে ফাইনেলি আহি পালে জয়ন্ত খান ডাঙৰীয়া BMWত সঁচাকে মজা লাগিছে লগতে ভয়ো লাগিছে আজি এটা কথা প্ৰমাণ হৈ যাব এজন ধনী ব্যক্তি বা পলিটিচিয়ানে মানুহৰ লগত কেনেকৈ ব্যৱহাৰ কৰে যেতিয়া এজন ব্যক্তি ধনী বা নিজৰ হাতত পাৱাৰ হৈ যায় তেতিয়া সৰু মানুহক বোলে পাত্তাই নিদিয়ে জয়ন্ত খান ডাঙৰীয়া বাৰু তেনেকুৱাই নি বহুলোকচোন আজি টেষ্ট কৰি চাওঁ মোকতো ভালকৈ চিনিয়ে নাপায় মানুহৰ ভিৰ দেখি এটা কথা গম পাইছোঁ যে সমাজ সেৱা জয়ন্ত খান ডাঙৰীয়াই কৰি আছে মই আছোঁ এতিয়া ছাৰৰ ঘৰত আৰু ছাৰৰ ঘৰৰ পৰিৱেশটো দেখাওঁ আপোনালোকক আচলতে এজন পলিটিচিয়ানৰ ঘৰ কেনেকুৱা হয় তাকে চাবলৈ আহিছোঁ আচলতে কোনো ইলেকশ্যন খেলিছে বা কিবা বাবে অহা নাই আৰু ছাৰৰ পৰা বহুত কথা জানিবও পাৰিলোঁ আৰু ভালকৈ মোক ঘৰখনো দেখাম ইমান ধুনীয়াকৈ ঘৰখন সজাইছে সকলো দেখাবলৈ চেষ্টা কৰিম আৰু ছাৰৰ পৰা কিছুমান মন্তব্য আমি ল'ম জয়ন্ত খান ডাঙৰীয়াক মই এটাই প্ৰশ্ন সুধিলোঁ যুৱ সমাজৰ বাবে কি কৰিম বুলি ভাবিছে যুৱকসকল হ'ল দেশৰ ধৰণীস্বৰূপ দেশৰ ভৱিষ্যত যুৱকসকলক সুসংগঠিত কৰি সুভাৱে পৰিচালিত কৰাটো হ'ব প্ৰধান কৰ্তব্য আজি যুৱ সমাজৰ কেতিয়াবা উচ্ছৃংখলতাই সমাজখনক বহুতো ক্ষতি কৰে সমাজৰ বিশৃংখলতা পৰিস্থিতিৰ সৃষ্টি কৰে আৰু যুৱ শক্তিটো হ'ল এটা মহান শক্তি এই শক্তিটোক আমি সুন্দৰভাৱে দেশৰ উন্নয়নৰ বাবে প্ৰগতিৰ বাবে জাতিটোৰ উন্নয়নৰ বাবে সমাজখনৰ উন্নয়নৰ বাবে আমি তেওঁলোকক লগাব লাগিব তেতিয়াহে এখন সমাজে সুস্থভাৱে সবলভাৱে শক্তিশালীভাৱে ঠন ধৰি উঠিব আজি জয়ন্ত খান ডাঙৰীয়াৰ ঘৰলৈ আহি এটাই কথা গম পালোঁ সকলো মানুহ একেই নহয় মানুহে কয় এজন মানুহ ডাঙৰ হৈ গ'লে বা ধনী হৈ গ'লে সৰু মানুহক ভাল কৰি কথা নাপাতে কিন্তু আজি জয়ন্ত খান ডাঙৰীয়াৰ ঘৰত আহি সঁচাকৈ ওলোটাটোহে পালোঁ কাৰণ ধনী দুখীয়া বাছ বিচাৰ নকৰাকৈ ইমান ধুনীয়াকৈ কথা পাতে আচলতে আমি এখন সমাজে কি বিচাৰে দায়িত্ববোধ থকা এজন ব্যক্তি আমি জয়ন্ত খান ডাঙৰীয়া এজন ৰাজনীতিবিদ হিচাপে আমাৰ লগত সম্পৰ্কটো নহয় জয়ন্ত খান ডাঙৰীয়াৰ লগত আমাৰ সম্পৰ্কটো খুব আনুষ্ঠানিকভাৱে জড়িত হৈ থকা এজন বিশেষ ব্যক্তি হিচাপে মানুহৰ দুখ মানুহৰ সুখ জাতি বৰ্ণ ভাষা নিৰ্বিশেষে মানুহক সহায় কৰিবলৈ ওলাই অহা এজন বিশেষ ব্যক্তি যিজনক আমি আমাৰ সমাজখনত আমি নেতা বুলি নহয় নিজৰ আপোন মানুহ বুলি ক'ব পাৰোঁ এতিয়া এজন মানুহ অকস্মাত কাৰোবাৰ যদি কেতিয়াবা অসুবিধা এটা হ'ল কাৰোবাৰ বিপদ এটা হৈছে কোনোবাৰ মেডিকেলৰ অসুবিধা হৈছে কাৰোবাৰ পঢ়াৰ অসুবিধা হৈছে নানান ধৰণৰ মানে সহায় কৰাৰ লিষ্টখন যদি আপোনাক গাবলৈ যাওঁ বহু সময় লাগিব গতিকে মই থুলমূলকৈ আপোনাক কথাষাৰ ক'লোঁ ছ'চিয়েল মিডিয়াতো জয়ন্ত খান ডাঙৰীয়াক আমি পায়ে থাকোঁ কেনেকুৱা মানুহ আমি সকলোৱে জানো কিন্তু ঘৰুৱা অৱস্থাত মানুহজন কেনেকুৱা এওঁলোকে ঘৰতে থাকে এওঁলোকে বেছি ভালকৈ জানিব কওকচোন অকণমান আমি তেখেতৰ শুভাকাংক্ষী আমি ৰাজনৈতিকভাৱে তেখেতৰ একেবাৰে কাষতে থাকোঁ এজন ভদ্ৰ মানুহৰ যিকেইটা গুণ আচলতে তেওঁলোকৰ সকলো গুণেই আছে আজি ইমান আমাৰ ৰঙানদী সমষ্টিটোত তেওঁলোকৰ মহিলা সমিতি আছে ইমান ল'ৰা ছোৱালী সকলোৰে লগত তেওঁ যিটো ভাতৃত্ববোধ যিটো স্নেহৰ মাজত তেওঁ বান্ধ খাই থাকে আমি সঁচাকৈ তেখেতক মানে কিছুমান ক্ষেত্ৰত পাহৰিব নোৱাৰোঁ তেওঁৰ যিটো ব্যক্তিত্ব তেওঁ এজন সৎ ব্যক্তি তেওঁ কোনো অসৎ কামত আজিলৈকে লিপ্ত হোৱা আমিতো ৰাজনৈতিকভাৱে নতুনকৈ আহিছোঁ
কিন্তু আমি আহিছোঁ কিয় তেওঁৰ যিটো ব্যক্তিত্বৰ প্ৰতি আকৰ্ষিত হৈহে আমি আহিছোঁ তেওঁক আমি কি দেখিছোঁ আজিলৈকে তেওঁৰ কোনো 2 নম্বৰী বা তেওঁৰ কোনো কৰাপশ্যন আমি আজিলৈকে নিউজে পেপাৰে পত্ৰ আমি দেখা পোৱা নাই গতিকে তেওঁৰ যিটো ব্যক্তিত্ব তেওঁৰ যিখিনি ভাল গুণ সেই ভাল গুণখিনিৰ প্ৰতি অনুপ্ৰাণিত হৈ আমি তেওঁৰ লগত আহিছোঁ এওঁলোকে আমাৰ লগ পোৱাত অকণমান সহায় সহযোগিতা কৰিছে বহুতেই ভাল লাগিলে এনে আমি গম পাওঁ যে জয়ন্ত খান ডাঙৰীয়া বা যোনে ডাঙৰ এজন মানুহ হৈ গ'লে লগত থকা মানুহবোৰে আমাক লগ কৰিবলৈ নিদিয়ে এজন ডাঙৰ মানুহ হৈ গ'লে কিন্তু আপোনালোকে লগত হাঁহি ধেমালি ইমান ধুনীয়াকৈ কথা পাতিছে সঁচাকৈ বহুত ভাল লাগিলে থেংক ইউ আকৌ লগ পাম আজিলৈ তোমাৰ প্ৰেছটো গ্ৰ' হওক আমি কামনা কৰিছোঁ থেংক ইউ গৈ থাকোঁ এতিয়া